তই ৰাতিপুৱা মেকআপ কৰি ক'ত যাৱ এই কথা ৰাতিপুৱাই পুৱাই মোক জোকাই নলবি দেই মই একফালে যাবা আছো য'ত যাবা আহিছে যাই থাক পাপা এই ধৰ বৰ মুখে ক'বাই নোৱাৰি খানা ধৰি বাটে চাতে ওলাবা নোৱাৰি মই ষ্টাইল কৰোঁ কিবা কৰোঁ সিহঁতৰ কিহৰ পইনি উঠে আজি মই ঘৰত কৈ উঠিম মাই মাই কি হ'ল তোৰ কিয় দাদাই মচা পুৱাই পুৱাই তোৰ কাৰণে মোৰ খুব শান্তি নহয় আহিছো সিটো আহিব সাকিয়াবা সিটো আহিব সাকিয়াবা বা কাৰ লগত লাগি আহিলি আকৌ পুৱাই পুৱাই মই বোলে বিয়া ষ্টাইল কৰি কৰি ঘূৰি ফুৰো ভাদৰ পিঠা কাৰণে নহয় মোক সেনেকৈ কৈছো ইয়াক কিন্তু চাই ল'ম কিন্তু মই কেতিয়াবা বেয়াকৈ মাৰিম বাপেৰতো কাম ধান্দা নাই ৰাতিপুৱা ওলাই যাব গধূলা ঘৰ সোমাব আৰু তই দিনত মোৰ মাথাটো খাই মাৰা আৰু তোক লিকিৰাই সুধবাই ভাই ভয় কৰে তোৰ মুখত ধৰি বা আজি তোৰ লগত লাগব কালি সিটো আহিব সাকিয়াবা তই যি কৰা কৰি থাক মই যাম তো কাম একটা করে রয়েছে এই বুড়া বাপককে সন্মুখীন আনব লগা হৈছে ইফালে কালি তাৰ কাৰণে কইনা চাব যোৱা কথা তাক মাতি পেলাই খবৰটো দিয়ে লওঁ পাপা পাপা মই ইফালে আছো দেউতা কি ইফালে আছো তোৰ লগত কথা এটা আছিলে মোৰ ইফালে এটা যাই আছো অলপ ৰ দে সোনকালে কওঁ কি কাম আছে মোৰ আৰু অলপ তাতে বাহিৰত কাম আছে কালি এই মোমেৰে হাতত তাতে তোৰ কাৰণে কইনা এটা চাব যাব লাগিব তই অলপ সোনকালে ওলাবি কালি দে হ'ব দে বাৰু যাম চাবি কিন্তু কালি এটা লেখীয়া সুধবা আহিব এইবাৰো যদি তই বিয়াখন ভাঙা চাবি তোক মই কি কৰোঁ কোন আহিব এইবাৰ কোনা বিয়া ভাঙে মই ইমান ধুনীয়াকৈ সাজি কাচি সিহঁতৰ ওচৰত ওলাম সিহঁতেহে মোক পচন্দ নকৰে তই এনে দেখা পাইছানে নাই গাঁৱত যি এটাও ডাঙৰ বিয়া নাই তোৰ লগৰ কোনটো ঘৰত বহি আছে মোক যি কৈছা গাঁৱত ডাঙৰ বিয়াগিলা চব বিয়া হ'ল মোৰ ওপৰত কিমান বয়স হৈছে মই মাত্ৰ 4বাৰহে মেট্ৰিক দিছোঁ আৰু দেউতাই কৈছে আৰু 3বাৰমান দি চাওঁ তাৰপিছতহে বোলে দেউতাই মোৰ বিয়াৰ কথা ভাবব আৰু মই সেইকাৰণে দিয়ে চাম আৰু তই যদি বেছি বিয়া কৰি থাকা মই কিন্তু দেউতাক লগাই দিম তই 4খন বিয়া ভাঙিলি এইবাৰ মই তোক যেনেকৈ কওঁ তই সেনেকৈ কৰিবি যদিহে উল্টা পাল্টা কৰা এইবাৰ তই লিখিয়াটোক অলপ পতাব চেষ্টা কৰিবি তোক যিগিলা সোধে তই অলপ বঢ়ে বঢ়ে কৰিবি মিঠাকৈ কৰিবি যাতে এইবাৰ সেইটো বিয়া কৰাই হ'ব দে বাৰু এইবাৰ মই তই যেনেকৈ কৈছা সেনেকৈ বাৰু কথা বাৰ্তা কম দে হ'বনে কালি বাৰু হ'ব দে এতিয়া মই যাওঁ পাপা সপোনা মই তোৰ বহুত দেৰি হৈ গ'ল নহয় নাহে কিয়া এই লোকেটোৰ লগত মই নচো বাপৰে ইমান সময় লাগে তাৰ ৰুমতে তই যাই থাকবি মই যাওঁ দেউতা দিলে নেকি মানুহটো ইমান আত্মা একদিনীয়া ঘৰ আগে আগে উলিছে আহি মোৰ লগত একেলগে আহিলে কি হৈ তোৰ ওলাই নহয় তই ইমান দেৰি কৰিছা সেইকাৰণে মই আগে আগে আহিলোঁ দে এতিয়া একো নাই যিহেতু ভালকৈ চাবি পচন্দ কৰি ল'বি ভালকৈ আপোনালোক বহকচোন বাৰু মই এই তাইক খেলাই দিম এই শুনচোন মই তোক কেনেকৈ কৈছিলোঁ তোৰ মনত আছেনে ভালকৈ কথাগিলা কবি দেই তেতিয়াতো বৰ মৰম লগা তোৰ লগত বহুত ধুনীয়াকৈ মিলিব তই একে চব ভালকৈ কবি দেই কথাগিলা তই চিন্তাই নকৰিবি এইবাৰ মই বিয়া হৈহে এৰিম মই চাহৰ যোগাৰ কৰোঁ যাতে অলপ সিহঁতৰ লগত কথা পাতিম মই যাওঁ দে
অমনা কোন বিধাতাই সাজিলে তোমাৰ পদুম চকুটি চমক নীলা বিজুলীৰে তোমাৰ লগত কথা পাতিব মই বাহিৰত যাওঁ। কিবা নকয় কিয় ঐ? মই আকৌ আগৰকেইটা এনেকৈ বহি থকা নাছিল, মই অহাৰ লগে লগে কিবা কৈছিল। আগতে এনে কিমান মান আহিছে? আহিছে 4-5টা। এনে তোমাৰ নামটো কি? এয়া মোৰ নাম ডাংকাতি। নহয় নহয়, মই এনে চবৰ লগতে লাগি যে সেইকাৰণে মানুহবিলাকে মোক ডাংকাতি বুলিয়ে মাতে। এনে মোৰ নাম মন্দাকিনী। ভাল লাগিল তোমাৰ নামটো। এনে তুমি কিমানটা পঢ়িলা? মই 8বাৰ মেট্ৰিক দিছিলোঁ আৰু দেউতাই 3বাৰমান বিদায় দিছিল। আমাৰ দেউতাই আকৌ পঢ়া প্ৰতি বিৰাট গুৰুত্ব দিয়ে। শুনি ভাল লাগিল। তোমাৰ এনে ভাল পোৱা কোনোবা আছেনে নাইনো? মোৰ এনে বহুত আছে। চবৰ প্ৰথমতে নিমিলিয়ে কয়, পিছত কিবা হয় নেনেই। এই আমাৰ যে এই সৰু পুতাক এই মানে সি আমাৰ তোমাৰ ৰাস পূজাত ঘূৰিলোঁ। সেই আমাৰ যে ললিতাৰ পুতা সি আকৌ মই বেগ যাই ভাল পাইছিলোঁ। তেওঁ মোক বাদ দিলা, নিমিলিয়া কৈছোঁ। কিয় বা নিমিলা? তোমাক কিন্তু মোৰ বিৰাট ভাল লাগিছে। তুমি মোক বিয়া কৰিলে নকৰা ন? তোমাৰ কথাগিলা শুনি ভালে লাগিল। মই খবৰ দিম বাৰু তোমাক। এই কথাটো কৈয়ে থৈ নাই নাই মোক মই কিবা নকবা লগা কথাই ক'লোঁ নেকি? নাই দে, এইবাৰ মোক পচন্দে কৰিছে যেন। এইবাৰ মই বিয়া হ'ব পাৰিম তাৰমানে। মায়ে মোক বহে বহে ক'বা দিছিল, মই তাত বাৰু বেছিকৈ কৈছোঁ। মায়েও মোক গালি নপৰে। এইবাৰ মোৰ বিয়া খাটাং। অ' পাপা কি হৈছে? উঠিলি আজি? অ' পাপা, আমাৰ তাই কিবা ক'লা নেকি? মই গম পাইছিলোঁ তাই আজি কিবা এটা কৰিব। প্ৰভু, তাই এখন বিয়াও ভাঙিলা। আপোনাৰ ছোৱালীটো বৰ বেলেগ ধৰণৰ বস্তু। তাক কিবা যদি সুধো তাই কিবা কয়। মই আপোনাৰ ছোৱালীটো বিয়া কৰাব নাই, মই যাওঁ।